সম্বৰ্ধনা জ্ঞাপন কৰিছিল। এতিয়া ছাৰক শ্বহীদ দৰ্পণ কাৰ্যসূচীটি হাত ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এইফালে মোক কৈ থাক, এইফালে মোক কৈ থাক। जनगण मंगलदायक जय हे भारत भाग्य विधाता। স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণটো আজি উদযাপন কৰিবলৈ লওঁতে ইয়াৰ আঁৰত ভাৰতবৰ্ষৰ বহুতো লোকৰ ত্যাগ আৰু বলিদান নিহিত হৈ আছে। বিশ্বকে শাসন কৰিবলৈ সপোন দেখিছিলে, তাৰে পৰিক্ৰমাত বেপাৰৰ বেগ লৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ চুৰত বিমানবন্দৰ স্থাপন কৰি এই সময়ৰ মোগল সাম্ৰাজ্যৰ যি সম্ৰাট আছিলে জাহাংগীৰৰ লগত বুদ্ধি কৌশলেৰে নিজৰ প্ৰতিস্থাপিত কৰাৰ লগতে দিনে দিনে গোটেই ভাৰতবৰ্ষখন তেওঁলোকৰ তললৈ নি ভাৰতীয় জনসাধাৰণক নিকৃষ্ট নিৰ্যাতন দিছিলে। এনেকুৱা নিৰ্যাতনৰ সাক্ষী এতিয়াও জালিয়ানাবাগৰ হত্যাকাণ্ড, অসমৰ কৃষক বিদ্ৰোহ ফুলবাৰী দাবাই আজিও জিলিকি আছে। মই আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাৰতবৰ্ষৰ বুৰঞ্জীখন ভালদৰে পঢ়িব। ব্ৰিটিছৰ উপনিৱেশ অত্যাচাৰবোৰ পাতে পাতে লিখা আছে। ই এটা অতি সাংঘাতিক জাতি আছিলে, যি অসমৰ কৃষকবিলাক, ভাৰতৰ কৃষকবিলাকক তেওঁলোকৰ ইচ্ছামতে খেতি কৰিবলৈ দি মাটি অসাৰুৱা কৰিছিলে, ধন সোণ সকলো লুটি লৈ গৈছিলে। আনকি গুৰুজনৰ বিদ্যামন বস্ত্ৰখনো আমাৰ নি পেলাই লৈ গৈছিলে। কহিনুৰ হীৰাৰ পৰা যিমান মূল্যৱান সা সম্পত্তি আছিলে সকলো লৈ গ'ল। ইয়াৰ অন্তৰালত আহোমৰ সহবৰীয়া ৰাজত্বৰ কথা জড়িত হৈ আছে, ইয়াণ্ডাবুৰ শক্তি সন্ধিৰ কথা জড়িত হৈ আছে আৰু বিভিন্ন কথা জড়িত হৈ আছে। আজিৰ এই আনন্দ উৎসৱৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত আৰু সময়ত আমি এই কথাটো অনুধাৱন কৰিব লাগে যে যি ধৈৰ্য, শক্তি আৰু একতাৰে ভাৰতবৰ্ষখন স্বাধীন কৰি পেলালে আৰু আমি মুক্ত জাতি হিচাপে আজি আমি পৰিগণিত হৈ বিশ্বৰ দৰবাৰত বিশ্ব শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ সৈতে সন্মুখী হ'বলৈ আমি সক্ষম হৈছো। অৰ্থনৈতিক দিশত, ৰাজনৈতিক দিশত আৰু বিশেষকৈ বৌদ্ধিক মহলত গোটেই বিশ্ব কঁপাবলৈ আজিৰ অসমীয়া, আজি ভাৰতীয় সক্ষম হৈছে। গতিকে মই আশা কৰিম এই PMC গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে আহি থকা দিনবিলাকত আৰু উত্তৰোত্তৰ দিশে আগবাঢ়িব লাগিব। এটা বছৰত স্বৰ্ণ জয়ন্তী উদযাপনৰ যোগেদি বিদ্যালয়খন গোটেই ধেমাজি কি অসমত জিলিকিবলৈ সক্ষম হ'ল। ক্ৰমানুসাৰে বিদ্যালয়খনে আবণ্টিত ধন লাভ কৰিছে। 3,90,00,000 টকাৰে জনজাতি উন্নয়ন আঁচনিৰে 2টা হোষ্টেল এতিয়া আৰম্ভ হ'বলৈ গৈছে। 4,80,000 টকাৰে এটা ধুনীয়া ৰান্ধনি ঘৰ এতিয়া বৰ্তমান আমাৰ কমপ্লিট হৈ পৰিছে। চাই থাকোঁতে অসম চৰকাৰৰ শিক্ষা বিভাগে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক অতি আপোন কৰি ল'লে। ইয়াৰ অন্তৰালত আছে গোগামুখৰ ৰাইজৰ সহায় সহযোগিতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা বৃদ্ধি। আমার প্রাণ ভারত মাতা মহান, ভারত মাতা মহান।
মহান জগতু ভারতী জগতু মাতৃ আমার প্রাণর প্রাণ ভারত মাতা মহান ভারত মাতা মহান বিভেদ বাণীরে হারিব খুঁজিলে আইলো দিনে এই কতরু স্মৃতি উলিয়াই করিব লাগিব বিভেদ বাণীরে হারিব খুঁজিলে আইলো দিনে এই কতরু স্মৃতি উলিয়াই করিব লাগিব ভারত মাতা মহান ভারত মাতা মহান জগতু ভারতী জগতু মাতৃ আমার প্রাণর প্রাণ ভারত মাতা মহান ভারত মাতা মহান জগতু ভারতী জগতু মাতৃ আমার প্রাণর প্রাণ ভারত মাতা মহান ভারত মাতা মহান ভারত মাতা মহান